মোৰ চেনেলৰ সকলো বন্ধু বান্ধৱীকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনাই আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকে বাৰু কাতি বিহুৰ চাকি বন্তি জ্বলালেনে? মই বাৰু জ্বলালোঁ। এতিয়া জ্বলাই মেলি এতিয়া ভাবিলোঁ আপোনালোকৰ লগতো অকণমান কথা পাতোঁ। এয়া আকাশ বন্তি বুলি কয়। আপোনালোকে কোনে কোনে জ্বলাই কমেণ্ট কৰিব। আৰু এই তুলসী তলত এনেদৰে চাকি বন্তি জ্বলাই মেলি এয়া বাটত চাকিও জ্বলাইছোঁ। এনেদৰে দুগছ জ্বলাই পেলানি তাৰপিছত তাতে খুঁটিটোত ইয়াতে সকলোখিনি দি পেলানি এনেদৰে জ্বলোৱা হয়। এইফালে ঠাই ভেদে ভেদে বেলেগ বেলেগ নিয়মবিলাক অৱশ্যে এইফালে এনেকুৱাই হয়। আৰু এই ঘৰৰ ভিতৰতো এনেদৰে আমি চাকি বন্তি জ্বলাওঁ। আৰু যোৱাকালি লক্ষী পূজা আমি দিগিৰিপাৰাত নাম ধৰিবলৈ গৈছিলোঁ আৰু ভাবিলোঁ তাৰো অকণমান ভিডিঅ' কৰি আনিছিলোঁ, আপোনালোককো দেখুৱাওঁ আৰু সাঁচি ৰাখোঁ। আৰু এনেদৰে ভিডিঅ' কৰি মেলি আমি বহি থাকোঁতে বহুত দৰ্শক হৈছিল বাৰু, অকণমান দেখুৱাওঁ বুলি। আৰু এটা কথা এইটো মোৰ ভাল লাগিল আৰু সেয়ে ভাবিলোঁ ভিডিঅ' কৰি ৰাখি থওঁ বুলি। আমি ঘৰত পূজা পাতিলে মেলিলে বা তেনেকৈ যেতিয়া হোম আৰম্ভ কৰে তেতিয়াতো আমি দেখাই নাপাওঁ এনেদৰে কেনেকৈ হোমৰ জুইকুৰা প্ৰথমতে জ্বলায়। তাকে ভাবিলোঁ মইতো চাই আছিলোঁ ভিডিঅ' কৰি বোলো আপোনালোককো দেখুৱাওঁ। এনেদৰে প্ৰথমতে ডাঙৰ এডাল শলিতাত তেওঁলোকে ঘি লগাই, বামুণজনে ঘি লগাই পেলানি এনেকৈ খৰিৰ ওপৰত দি দিয়ে, তাতে ধূপ দিছে আৰু এইটো ধূপৰ বাকলিটো এনেদৰে জ্বলাই পেলানি জুইকুৰা জ্বলায়। আৰু লাহে লাহে এনেদৰে চাৰিও ছাইডত শান্তি পানী ছটিয়াই পেলানি এনেদৰে আকৌ পূজাখিনি আৰম্ভ কৰে। এয়া হোমৰ বৰণ আগবঢ়াই ল'লে, লৈ পেলানি এনেদৰে এতিয়া পূজা কৰি আছে। আৰু এতিয়া এনেদৰে জুইকুৰা লাহে লাহে উঠি আহিছে। আৰু ইয়াৰ আগত লক্ষ্মী মাৰ মূৰ্তি। আৰু এয়া চাওক এতিয়া লাহে লাহে জুইকুৰা জ্বলিবলৈ আৰম্ভ হৈছে। আচলতে আমি নিজৰ ঘৰত যেতিয়া কৰোঁ তেতিয়া সেইবোৰ দেখাই নাপাওঁ, নহ'লে কামত ব্যস্ত থকা যায়। আৰু এনেদৰে শেষত পূজাপালিৰ এই চিত্ৰটোৱেদি ভিডিঅ'টি সামৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব।